ওয়েলকাম বন্ধুসকল টেক আসামত আপোনালোকক স্বাগতম জনাইছো আৰু আজি আন এখন নতুন টিউটোৰিয়েল ভিডিও আৰম্ভ কৰিছো যত আপোনালোকে শিকিব পাৰিব যে কেনেকৈ স্কলাৰশিপ চেক কৰিব পাৰিম একাউণ্টত পইচা সোমাল নে নাই এটো আমি কেনেকৈ ঘৰত বহি মোবাইলৰ দ্বাৰা বা কম্পিউটাৰৰ দ্বাৰা এটো চেক কৰিব পাৰিম হক তেন্তে ভিডিওখন আৰম্ভ কৰো सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले प्रथमते আপুনি এপছত ক্লিক কৰিব তাৰ পিছত গুগল ক্ৰম আৰু তাত গুগলত সাৰ্চ দিব PFMS বুলি লিখি সাৰ্চ দিব ওকে তাৰ পিছত এনেকুৱা এটা পেজ আহিব আৰু PFMS ওপৰত দিয়া আছে লিংকটো pfms.nsc.in ইয়াত ক্লিক কৰিব আৰু ইয়াৰ লগে লগে অফিচিয়েল সাইটটো খোল খাব আৰু ইয়াৰ চাও পাব্লিক ফাইনান্সিয়াল ম্যানেজমেন্ট সিস্টেম সমুখে PFMS তলত যাব তাত ইয়াত লিখা আছে নো ইউৰ পেমেন্টস ইয়াত ক্লিক কৰিব আৰু এটা নতুন পেজ খুলি আছে এন্টার আধার নাম্বার আর এন্টার কনফার্ম আধার নাম্বার এইটো আমার প্রয়োজন নাই কারণ আমি একাউন্টত স্কলারশিপ চেক করিম গতিকে ইয়ার বাবে আপনি নো পেমেন্টস বাই একাউন্ট নাম্বার ইয়াত ক্লিক কৰক তাৰপিছত আপোনাৰ ইয়াত তিনিটা অপচন আহিছে বেংক এন্টার একাউন্ট নাম্বার এন্টার কনফার্ম একাউন্ট ইয়াত বেংকৰ খালি ঠাইটো বেংকৰ নামটো লিখিব যেনেকৈ আমি লিখিম ষ্টেট বেংক অফ ইণ্ডিয়া আৰু ষ্টেট বেংক অফ ইণ্ডিয়া লিখাৰ লগে লগে মানে ইয়াত অপচনটো আহি যাব আৰু তাৰ পৰা হেতু সিলেক্ট কৰি দিব লাগিব তাৰপিছত এইটো একাউণ্ট নম্বৰটো দি দিয়ক ষ্টেট বেংকৰ যেটো একাউণ্ট নম্বৰ আছিল হেতু দি দিয়ক আৰু এন্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰত পুনৰ সেই একাউণ্ট নম্বৰটো দি দিয়ক ইয়াৰ পিছত লাষ্ট স্টেপ এটো চাওক 7725D3 এটো এটা ক্যাপচা হয় আৰু ওয়ার্ড ভেরিফিকেশনত ঠাইত এটো ক্যাপচাটো দি দিয়ক ওকে सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा थोड़ा ले সার্চত ক্লিক কৰি দিয়ক সার্চ আৰু ইয়াৰ লগে লগে চাওক তলত একাউণ্টটো শো কৰিছে আৰু পইচা সোমাইছে দুইবাৰকৈ পইচা সোমাইছে 5700 কৈ 11400 টকা সোমাইছে এইটো আপোনালোকে দেখাই 11400 টকা দুইবাৰ সোমাইছে পইচা গতিকে বন্ধুসকল এনেকৈ আপোনালোকে স্কলাৰশিপটো চেক কৰিব ধন্যবাদ